সকলোলৈকে পুনৰ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি সিম্পল ফাৰ্ষ্ট অৰ ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স ষ্ট্ৰাকচাৰৰ বিষয়ে শিকিম। তোমালোকে কলম বহি লৈ লবা আৰু প্ৰয়োজন বোধ কৰিলে ভিডিঅ'টো পোষ্ট কৰি লিখি লবা। এতিয়া আহো আমি সিম্পল ফাৰ্ষ্ট অৰ ফাৰ্ষ্ট ইনডিফিনিট মানে কি বা কোনবোৰ সেন্টেন্স হ'ব। First indefinite tense tells about an action or fact that occurred in the first অর্থাৎ simple past tense or বাক্যবোৰে অতীতত সংঘটিত হোৱা এটা কাৰ্য বা ঘটনাৰ বিষয়ে কয়। যেনে যোৱাকালি মই বিদ্যালয়লৈ গৈছিলো। এই বাক্যটোৱে এটা অতীত কালৰ বৰ্ণনা দিছে। I went to school yesterday. 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। The Sepoy Mutiny took place in 1857. এই বাক্যবোৰ ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ বাক্য। গতিকে এই টেন্সৰ বাক্যবোৰ আমি এফাৰ্মেটিভ, নেগেটিভ আৰু ইন্ট্ৰগেটিভ সেন্টেন্সৰ সেন্টেন্স ষ্ট্ৰাকচাৰ সমূহ আমি জানিব লাগিব। গতিকে এফাৰ্মেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ হ'ব সাবজেক্ট প্লাস ভাৰ্বটো পাষ্ট ফৰ্ম ল'ব লাগিব প্লাস অবজেক্ট থাকিব। তো আমি যেতিয়া ভাৰ্ব অফ লিষ্টখন চাওঁ বা ভাৰ্ব অফ লিষ্টত আমি দেখা পাওঁ যে তিনিটা ফৰ্ম থাকে, প্ৰেজেন্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। গতিকে ইয়াত আমি পাষ্ট ফৰ্মটো ল'ব লাগিব, অৰ্থাৎ ভাৰ্ব অফ লিষ্টৰ দ্বিতীয় ফৰ্মটো ল'ব লাগিব। মনত ৰাখিবা, ইন এফাৰ্মেটিভ সেন্টেন্স second form of the verb is used with all subject. Affirmative for বাক্যত সকলো প্ৰকাৰৰ কৰ্তাৰ সৈতে ক্ৰিয়াৰ দ্বিতীয় প্ৰকাৰ ব্যৱহাৰ কৰা হয়। ক্ৰিয়াৰ দ্বিতীয় প্ৰকাৰ হৈছে ভাৰ্বৰ দ্বিতীয় ফৰ্মটো ল'ব লাগিব। যেনে মই তেওঁক যোৱা সপ্তাহত লগ পাইছিলো। ইয়াত মই সাবজেক্ট, লগ পোৱাটো ভাৰ্ব আৰু তেওঁক অবজেক্ট, যোৱা সপ্তাহত এটো এক্সটেনশন পদ হ'ব। এক্সটেনশন পদবোৰ যিকোনো টেন্স বা যিকোনো বাক্যতে অবজেক্টৰ পিছত যোগ কৰিলে হ'ল। এতিয়া ওপৰৰ বাক্যটোত আমি পালো ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ এফাৰ্মেটিভ সেন্টেন্সৰ। গতিকে আমি ষ্ট্ৰাকচাৰ অনুসৰি বহুৱাই যাব লাগে। সাবজেক্ট প্লাস ভাৰ্বটোৰ পাষ্ট ফৰ্ম প্লাস অবজেক্ট। ইয়াত সাবজেক্ট আই, ভাৰ্ব মিট, অৰ্থাৎ মিটৰ আমি পাষ্ট ফৰ্মটো ল'ব লাগিব প্লাস অবজেক্ট হিম হ'ব। গতিকে বাক্যটো হ'ব I meet him last week. ইয়াৰ পিছত আহিছো ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰলৈ। নেগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ সাবজেক্ট প্লাস ডিড প্লাস ভাৰ্বটোৰ আমি এতিয়া প্ৰেজেন্ট ফৰ্ম ল'ব লাগিব প্লাস অবজেক্ট থাকিব। মনত ৰাখিবা, ইন negative sentence did not is used together with first form of the verb with all subject. নেগেটিভৰ বাক্যত সকলো কৰ্তাৰ সৈতে did not ব্যৱহাৰ হয়। লগতে ক্ৰিয়াৰ প্ৰথম প্ৰকাৰ মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো ব্যৱহাৰ কৰিব লাগে। যেনে যোৱা সপ্তাহত মই তেওঁক লগ পোৱা নাছিলো। এই বাক্যটো নেগেটিভ সেন্টেন্সৰ প্ৰকাৰৰ। ইয়াক ওপৰৰ ষ্ট্ৰাকচাৰৰ মতে লিখি গলে হ'ল। লিখিবা সাবজেক্ট হ'ব আই প্লাস ডিড আহিব প্লাস নট আহিব প্লাস ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ল'বা মিট প্লাস অবজেক্ট হিম হ'ব প্লাস এক্সটেনশন লাষ্ট উইক ল'বা। গতিকে বাক্যটো হ'ব I did not meet him last week. ইয়াৰ পিছত আহো আমি
ফাৰ্ষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্সবোৰৰ ইন্ট্ৰগেটিভ প্ৰকাৰৰ সেন্টেন্সবোৰৰ ষ্ট্ৰাকচাৰলৈ ইন্ট্ৰগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ হ'ব ইন্ট্ৰগেটিভ ৱৰ্ড প্লাছ ডিড প্লাছ সাবজেক্ট প্লাছ ভাৰ্বটোৰ আমি প্ৰেজেন্ট ফৰ্ম ল'ম প্লাছ অবজেক্ট হ'ব ইয়াতে সকলো সাবজেক্টৰ সৈতে ডিড ব্যৱহাৰ কৰিব লাগিব আমি আগত যেহেতু ইনডেফিনিটত প্ৰেজেন্ট ইনডেফিনিটত সাবজেক্ট অনুসৰি আমি ডু ডাজ ব্যৱহাৰ কৰিছিলোঁ ইয়াত কোনো তেনে ধৰণৰ কথা নাথাকে ইয়াত যিকোনো সাবজেক্টৰ সৈতে কৰ্তাৰ সৈতে আমি ডিড ব্যৱহাৰ কৰিব পাৰিম ইন্ট্ৰগেটিভ সেন্টেন্স আকৌ দুই ধৰণেৰে হয় ইন্ট্ৰগেটিভ ৱৰ্ডেৰে আৰম্ভ হয় আৰু ইন্ট্ৰগেটিভ কিছুমান অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হোৱা ইন্ট্ৰগেটিভ সেন্টেন্স আছে গতিকে কিছুমান বাক্যৰ ক্ষেত্ৰত ইন্ট্ৰগেটিভ ৱৰ্ডৰ প্ৰয়োজন নহব যেনে যোৱা সপ্তাহত তুমি তেওঁক লগ পাইছিলানে ইয়াত অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হ'ব এই সেন্টেন্সটো গতিকে ডিড প্লাছ সাবজেক্ট ইউ হ'ব প্লাছ ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্ম মিট অবজেক্ট আহিব হিম প্লাছ এক্সটেনশ্যন হ'ব লাষ্ট উইক গতিকে সেন্টেন্সটো হ'ব ডিড ইউ মিট হিম লাষ্ট উইক ইয়াৰ আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কি শিকিলো আজি আমি শিকিলো ফাৰ্ষ্ট ইনডিফিনিটৰ সেন্টেন্স ষ্ট্ৰাকচাৰ সমূহ আৰু সেন্টেন্স অনুসৰি শিকিলো এফাৰ্মেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ আমি শিকিলো সাবজেক্ট প্লাছ ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম হ'ব প্লাছ অবজেক্ট থাকিব নেগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰলৈ আমি শিকিলো আমি সাবজেক্ট প্লাছ ডিড প্লাছ নট প্লাছ ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম প্লাছ অবজেক্ট হ'ব ইন্ট্ৰগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ শিকিলো ইন্ট্ৰগেটিভ ৱৰ্ড প্লাছ ডিড প্লাছ সাবজেক্ট প্লাছ ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্ম প্লাছ অবজেক্ট তোমালোকে এই সেন্টেন্সবোৰৰ পৰা স্পষ্টীকৰণ পাবা গতিকে সেন্টেন্সবোৰ ভালদৰে চাই ল'বা গতিকে পুনৰ লগ পাম আন এটা ভিডিঅ'ত ধন্যবাদ